নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান মিৰ্জাত আৰু আপোনালোকে সকলোৱে জ্ঞাত যে কৰোনাৰ কাৰণে আজি জনতা কাৰ্ফিউ জাৰি কৰিছে ভাৰত চৰকাৰে আৰু সেইমৰ্মে আজি মিৰ্জাবাসীয়েও তাক পালন কৰিছে। কোনেও ওলাই অহা নাই ৰাস্তাৰ ফালে। মই আমাৰ পদূলিৰ ফালৰ পৰা চালোঁ, কিন্তু কোনো এখন গাড়ী দেখা নাপালোঁ, কোনো এজন মানুহকো দেখা নাপালোঁ। আৰু ইয়াৰ কাৰণে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে মই বিশেষ নকওঁ, কাৰণ বহুত অভিজ্ঞ জ্ঞানী গুণী ডক্তৰ বা চিকিৎসা কৰ্মীয়ে এই বিষয়ে কৈছে। আপোনালোকে মানি চলক, ইজনে আনজনৰ পৰা দূৰত্ব বজাই ৰাখক আৰু অতি সঘনাই হাত ধুব। কিবা এটা বস্তু লাৰিলে বা পইচা লাৰিলে বা আপুনি যদি বজাৰ কৰি আনিছে তথাপিও আপোনালোকে হাতখন ধুব। আৰু বজাৰ কৰি আহি আপুনি বা বাহিৰত ওলাই যাওঁতে আপুনি যোনযোৰ কাপোৰ পিন্ধিছে সেইযোৰ কাপোৰ আহি ঘৰৰ বাহিৰতে ৰাখক আৰু সেইযোৰ ধোৱাৰ ব্যৱস্থা কৰক বা ৰ'দত দিয়ক। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, আজিতো ৰ'দ নাই, আমাৰ ফালে ইয়াত ৰ'দ ওলোৱা নাই এতিয়ালৈকে, আপোনালোকৰ ফালে কেনেকুৱা নাজানো। এই ক্ষেত্ৰত মই কি কৰিম মোৰতো জনাইছোঁ আপোনালোকক। মই আজি ইস্ত্ৰিটো অন কৰি মোৰ বিচনাখন ধুনীয়াকৈ এবাৰ প্ৰেছ কৰি ল'ম বা ওপৰত এবাৰ ইস্ত্ৰিটো ঘূৰাই ফুৰিম বা মই পিন্ধা কাপোৰবোৰৰ ওপৰতো এবাৰ ইস্ত্ৰিটো মাৰি দিম। মই যদি বাহিৰত ওলাই আহোঁ, এতিয়ালৈ মই বাহিৰত ওলাই অহা নাই, যদি কিবা কথাত ইমাৰ্জেঞ্চি কেছত বা যিকোনো যিকোনো কামত যদি মই ওলাই যাব লগা হয় তেতিয়াহ'লে মই ইস্ত্ৰিটো ব্যৱহাৰ কৰিম। আৰু আপোনালোকে সেইটো কৰিব মই অনুৰোধ জনাইছোঁ। আৰু বেক্টেৰিয়া আমাৰ কাপোৰত বা দেহত লাগি সেইখিনি নোহোৱা হৈ যোৱাৰ আশংকা বেছি থাকে যেতিয়া আপুনি তাক হিট দিব। আৰু আপুনি আজি বুলি নহয়, আজিতো বন্ধই, অহা কেইদিনলৈকেও আপোনালোকে ৰাজহুৱা যিকোনো অনুষ্ঠান বৰ্জন কৰক, বিয়া সবাহ বা যিকোনো আপোনাৰ বন্ধুবৰ্গৰ সৈতে খানা পাৰ্টি এইবিলাক বৰ্জন কৰক। আৰু আপুনি নাভাবিব যে আপোনালোকৰ এৰিয়াত নাই, আপোনালোকৰ এৰিয়াত আপুনি বাহিৰত নল'ব পাৰে, কিন্তু আপোনাৰ কিছুমান বন্ধুবৰ্গ যদি আপোনাক লগ কৰিবলৈ আহে ঘৰত বা আপোনাৰ ৰাস্তাত বা ঘৰত যদি কথা পাতে, তেতিয়া কিন্তু তেওঁলোকে য'ৰ পৰা আহিছে সেই ঠাইৰ পৰা সেই ভাইৰাছটো কঢ়িয়াই আনিব পাৰে। গতিকে একদমেই আপুনি এই যিখিনি ব্যৱধান সেইখিনি আপুনি বজাই ৰাখক। এইখিনিয়ে। এতিয়ালৈকে এই ভাইৰাছৰ একো ভেকচিনো ওলোৱা নাই, গতিকে আপুনি নাভাবিব যে আপোনাৰ এই ভাইৰাছটো লাগিলে আপোনাৰ ভাল এটা চিকিৎসা হ'ব, সেই বিষয়ে নাভাবিব। আপুনি এটাই ভাবক যে আপুনি ঘৰত থাকি কেনেকৈ এই ৰোগটোৰ পৰা আঁতৰি থাকিব পাৰে। নহ'লে এনেকুৱা পৰিস্থিতি আহি যাব পাৰে আপোনাৰ তাত যদি এই ভাইৰাছটো সংক্ৰমণ হয়, তাৰপিছত হয়তো আপোনাৰ পৰা আপোনাৰ পৰিয়ালৰ দেহলৈ যাব আৰু লাহে লাহে আপোনাৰ ওচৰৰ থকা যিবিলাক মানুহ তেওঁলোকতো হৈ যাব আৰু লাহে লাহে আপোনালোকৰ গোটেই চুবুৰীটো বিয়পি পৰিব। তেতিয়া কিন্তু আপোনাক চৰকাৰে একো কৰিব নোৱাৰে, তেতিয়া অনুৰোধো কৰিব নোৱাৰে, কাৰণ অলৰেডি আপোনাৰ তাত তেতিয়া হৈয়ে যাব। আৰু এইখিনিতে এটা আপোনাক গুৰুত্বপূৰ্ণ কথা কওঁ, আপুনি নাভাবিব যে এই কৰোণা ভাইৰাছটো 14 দিন পিছত নোহোৱাৰ পিছত আপুনি আকৌ আগৰ দৰে জীৱন যাপন কৰিব। আপুনি সেইটো কেতিয়াও নাভাবিব। আপুনি যিমান পাৰে সিমান দিনলৈ আপুনি চাফ চিকুণতা বজাই ৰাখিব। আৰু এইখিনিতে এটা কথা কৈ লওঁ আপোনালোকে এতিয়া যেনেকৈ হাইজেনিক মেইনটেইন কৰি আছে বা আপুনি মোৰ দৰে যেনেকৈ মই বাহিৰত গ'লে এতিয়া চেনিটাইজাৰ ইউজ কৰোঁ। বজাৰত এতিয়া চেনিটাইজাৰৰ বহুত দাম, মই এতিয়া 130 টকাৰে কিনিছোঁ, হাৰ্বেল হয়, পিয়'ৰ হাৰ্বেল। আৰু ঠিক তেনেকৈ আপোনালোকৰ বাহিৰত গ'লে চেনিটাইজাৰ অনলি এইকেইদিনে নহয়, আপুনি পিছৰ কালচোৱাতো আপোনালোকে এই চেনিটাইজাৰ ইউজ কৰিব যেতিয়া বাহিৰত যায় বা আপোনালোকে যেতিয়া ষ্ট্ৰীট ফুড খায় বা যিকোনো ফাষ্টফুড খালে বা আপুনি হাতেদি লাৰিব লগা চামোচা বা কিবা লাৰি যদি কিবা খাব লগা হয় তেতিয়াহ'লে চেনিটাইজাৰ ইউজ কৰিব, তাত যদি চাবোন উপলব্ধ নাথাকে। আৰু আপোনালোকৰ এতিয়া আমাৰ ফালে এনেকুৱা হৈছে যে ওচৰৰ ফাৰ্মাচীত ক'তোই চেনিটাইজাৰ নাই, কিবাকৈ মই যোৱাকালি পাইছোঁ এটা। আৰু আপোনালোকৰ ফালেও হয়তো চেনিটাইজাৰ নাপাব পাৰে, উপলব্ধ নহ'ব পাৰে আপোনালোকৰ ওচৰৰ বজাৰসমূহত। কিন্তু এটা কাম কৰিব পাৰে, আপোনালোকে ঘৰতে চেনিটাইজাৰ তৈয়াৰ কৰি ল'ব পাৰে। তাৰ কাৰণে মই লাষ্টৰ ফালে ছবি আকাৰে মই দেখাই দিম কেনেকৈ চেনিটাইজাৰ বনায়। আৰু আজিকালি বহুত ভাগ ল'ৰা ছোৱালীৰ হাততে স্মাৰ্টফোন থাকে, তেওঁলোকে
গোটেইখিনি জানে কেনেকৈ কি সাৱধানতা ল'ব লাগে, কিন্তু আপোনালোকৰ মা দেউতাৰ বা আপোনালোকৰ আইতাহঁতে এইবিলাক নাজানিব পাৰে। গতিকে আপোনালোকে যি যি শিকিব পাৰিছে ছ'চিয়েল মিডিয়াৰ পৰা বা ফেচবুক হোৱাটছএপৰ পৰা যিখিনি আপোনালোকে মেছেজ পাইছে সেইখিনি সাৱধানতা সিহঁতক বুজাই দিয়ক, কাৰণ তেওঁলোকে স্মাৰ্টফোন ইউজ কৰিব নোৱাৰে, বেছিভাগ মানে আমাৰ আইতা ককাহঁতে নোৱাৰে। গতিকে তেওঁলোকক আপোনালোকে সজাগ কৰি তোলক যে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে, কেনেকৈ হাত ধুব লাগে, কেনেকৈ পৰিষ্কাৰ কৰি থাকিব লাগে। আপোনালোকে শিক্ষিত যুৱক বা যুৱতী হৈ পেলাই তেওঁলোকক বুজাই উঠক, তেওঁলোকক বুজাওক। যোৱাকালি মই দেখিছোঁ এতিয়াও মানুহে ফুচকা খাই আছে, ঘুগুনি খাই আছে, কিবা খাই আছে, চপ খাই আছে। মই বুজি নাপাওঁ ইমানখিনি মানুহখিনি সজাগ কৰি তোলাৰ পিছতো মানুহে কিয় ইমান উঠি অহা যুৱকবিলাকে কিয় বা যুৱতীবিলাকে কিয় তেওঁলোকে এইবিলাক নিয়ম মনা নাই, কিয় ফুচকা খাই আছে, ইমান খোলাকৈ বিক্ৰী কৰি থকা বস্তু কিয় খাই আছে। গতিকে আপোনাক অনুৰোধ জনাইছোঁ অলপ সজাগ হওক, কাৰণ ইয়াৰ একো প্ৰতিকাৰ নাই, এটাই প্ৰতিকাৰ, সেইখিনি হ'ল আপুনি সাৱধানতা। আপোনালোকে কেনেকৈ সাৱধানতা অৱলম্বন কৰে সেইখিনি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে সকলো জানিও নাজানাৰ ভাও নকৰিব, গতিকে চাফ চিকুণতা বজাই ৰাখক, এইখিনি